আপোনালোকে জানেনে কেনেকৈ শিৱ বাবাৰ পুত্ৰ কাৰ্তিকেয় অসুৰ তাৰকাসুৰৰ দৰে ভয়ংকৰ ৰাক্ষসটোক বধ কৰিছিল আৰু দেৱতাসকলক উদ্ধাৰ কৰিছিল। আহক এই মহাযুদ্ধৰ অনন্য কাহিনী জানো। নমস্কাৰ, মই শ্ৰী বৰষা মাই আজি শিৱপুৰাণৰ সেই কাহিনীটো, সেই ৰহস্যটোৰ বিষয়ে আলোচনা কৰিম, য'ত বাবা শিৱৰ পুত্ৰ কাৰ্তিকেয় ভয়ংকৰ যুদ্ধ কৰি অসুৰ তাৰকাসুৰৰ বিনাশ কৰিছিল। এই কাহিনীয়ে ধৰ্মযুদ্ধৰ সঠিক প্ৰকাশ কৰে। অসুৰ তাৰকাসুৰে কঠোৰ তপস্যা কৰি এনেকুৱা এটা বৰদান লাভ কৰিছিল যে তেওঁ কেৱল শিৱ বাবাৰ পুত্ৰইহে বধ কৰিব পাৰিব। কিন্তু বাবাৰ এতিয়ালৈকে কোনো পুত্ৰই নাছিল, যাৰ বাবে দেৱতাসকলে গভীৰ চিন্তাত পৰিছিল। দেৱতাসকলে বাবাৰ ওচৰত গৈ অনুৰোধ কৰিছিল যে তেওঁলোকে এটা এনেকুৱা পুত্ৰৰ জন্ম দিয়ে যিয়ে অসুৰ তাৰকাসুৰৰ বধ কৰিব পাৰে। শিৱ বাবাই নিজৰ শক্তিৰ দ্বাৰা এনেকুৱা এটা তেজস্বান পুত্ৰৰ জন্ম কৰিলে, যাৰ নাম কাৰ্তিকেয়। তেওঁক কৃতিকাসকলে লালন পালন কৰিছিল। কাৰ্তিকেয়ৰ 6টা মুখ আছিল, যি তেওঁৰ বহুমুখী শক্তি আৰু অসাধাৰণ সামৰ্থ্যক প্ৰতিনিধিত্ব কৰে। সৰুকালৰ পৰাই তেওঁ অসাধাৰণ যুদ্ধ কৌশলত প্ৰসিদ্ধ আছিল। তেওঁ দেৱতাসকলৰ সেনাৰ নেতৃত্ব কৰিছিল। এটা ভয়ংকৰ যুদ্ধত কাৰ্তিকেয় ৰাক্ষস সেনাক পৰাস্ত কৰিলে আৰু অন্তত ভয়ংকৰ ৰাক্ষস তাৰকাসুৰৰো বধ কৰিলে। এই যুদ্ধ আছিল ন্যায় ধৰ্মৰ পুনৰ প্ৰতিষ্ঠাৰ প্ৰতীক। কাৰ্তিকেয় তেওঁৰ সাহস, যৌৱন আৰু বীৰত্বৰে ধৰ্মক জয় কৰিলে। কাৰ্তিকেয়ৰ এই কাহিনীটোৱে আমাক শিকায় যে সত্য আৰু ধৰ্ম ৰক্ষাৰ বাবে সাহস, যৌৱন আৰু সমৰ্পণ কিমান প্ৰয়োজন। শিৱ বাবাৰ পুত্ৰ কাৰ্তিকেয় এয়া প্ৰমাণ কৰি দিলে যে অধৰ্ম কেতিয়াও বিজয় হ'ব নোৱাৰে। তো প্ৰিয় আত্মাসকল, আপোনালোকে এই কাহিনীটো শুনি কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই শ্ৰী বৰষা মাই আকৌ এক নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। জয় শিৱ শক্তি।